নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি বনাওঁ বুলি ভাবিছোঁ ৰঙালাওৰ সৈতে মাছ। এয়া লৈছোঁ মাছ, এইটো লোকেল ৰূপচান্দা মাছ হয়। এয়া মাছ আৰু এয়া লৈছোঁ ৰঙালাও, আলু এয়া কাটি লৈছোঁ। এতিয়া মাছখিনি আগতে ভাজি ল'ম। কেৰাহীটো মই এতিয়া গৰম হ'ব দিছোঁ। কেৰাহীটোত অকণমান তেল আছে, কাৰণ ৰাতিপুৱাই মই আলু ভাজিছিলোঁ। সেইফালে মই মাছত নিমখ হালধি সানি থৈ দিছোঁ আৰু এইফালে এইখিনি কাটি থৈ দিছোঁ। আৰু এইফালে এইটো চাহপাত এতিয়া ভাতটো বহাই দিম। ভাতটো বহাই দিলোঁ আৰু আমাৰ কেৰাহীটো গৰম হৈছে। কেৰাহীটোত তেলখিনি দি লওঁ। কেৰাহীটোত তেলখিনি দিলোঁ। এতিয়া মাছখিনি ভাজিম। তেলখিনি অকণমান গৰম হ'ব দিম। যিটো মিঠাতেলৰ এটা ফেন আছে, সেই ফেনটো নোহোৱা হ'ব দিম। তাৰপাছত তেলখিনি আমাৰ গৰম হৈছে। এতিয়া ইয়াতে মাছখিনি বহাই দিম। যিমানখিনি মাছ ধৰে সিমানখিনি মাছখিনি মছলাৰ কাৰণে দিছোঁ নহৰু, তাৰপাছত আদা আৰু কেঁচা জলকীয়া আৰু কেইটামান দিছোঁ মই জিৰা, গোটা জিৰা দিছোঁ। এতিয়া মই এইখিনি পেষ্ট কৰি ল'ম। তাৰ কাৰণে দিম অকণমান পানী। মাছ ভজা হ'বই। এইফালে আকৌ ভাত, এইফালে আৰু এইখিনি মাছ ভাজিব আছে। মাছখিনি ভজা হৈছে। এতিয়া মাছখিনি উঠাই ল'ম। এইখিনি মাছ ধুনীয়াকৈ উঠাই ল'ম এতিয়া। আপোনালোকে বাৰু ভাত বনালে নাই? মই পিছে দুপৰীয়াৰ ভাত এতিয়াহে বনাব ওলাইছোঁ। 12টা বাজি গৈছে, তাৰপাছত ভাত বনাব আহিছে। মায়ে বনালে হয়, মায়ে কাম কৰি আছে বেলেগ কাম। সেইকাৰণে মই বোলো ময়ে বনাওঁ। আৰু মই বনালে ভিডিঅ' এটাও কৰিলোঁ। যিহেতু ইমান এটা ভিডিঅ' দিয়া নাযায়, আজি ভাবিলোঁ ভিডিঅ' এটা দিওঁ আৰু আঞ্জাখিনিও হ'ব। দুটা কাম হ'ব মোৰ। এইখিনি মাছো একেলগে ভাজি ল'ম। এতিয়া এইখিনি মাছটো মই ভাজিব দিছোঁ। এইখিনি মাছ ভাজি হোৱা সময়খিনি মই মছলাখিনি বটি লৈ আহি আছোঁ। অকণমান আপোনালোকে ৰখিব। এয়া আমাৰ মছলা বটি লোৱা হৈ গ'ল। এইখিনি ধুনীয়াকৈ বটি লৈছোঁ। এতিয়া মাছখিনি চাওঁ। এইখিনি মাছ এতিয়া আমি উলটিয়াই দিম। পিছে মোৰ মোবাইলটো থোৱা ষ্টেণ্ড নাই দে, মই হাতেৰে ধৰি আছোঁ মোবাইলটো। সেইকাৰণে ভিডিঅ'টো অকণমান লৰি থাকিব পাৰে। আৰু তাত থৈ দিলে মই নিমখৰ টেমাত থৈ দিওঁ মোবাইলটো। তেনেকৈ কৰোঁ। এইখিনি মাছ এতিয়া মই উলটাই দিলোঁ। এইখিনি কাটি লোৱা হ'ল। এতিয়া ইয়াতে দিম মই কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ভাজি ল'ম। পিঁয়াজখিনি ভাজি লোৱা হৈছে। ইয়াতে এতিয়া মই দিম কাটি থোৱা ৰঙালাও আৰু আলুখিনি। সেইখিনি এতিয়া মই লৰাই দিম। একেবাৰে সহজতে বনাই খাব পাৰি কম সময়ত ৰঙালাও মাছ। এনেকৈ বনাই খাবচোন। ৰঙালাওখিনি অকণমান সময় ভাজি লৈছিলে, আপোনালোকেও ভাজি ল'ব। ৰঙালাওখিনি অকণমান ভাজি লৈছোঁ। এতিয়া মই ইয়াতে দিম মছলাখিনি। মছলাখিনি দিছোঁ। এতিয়া অকণমান মই লৰাই দিম। মছলাখিনি যাতে চব্জিখিনিৰ লগত মিলি যায়। মছলাখিনি দিয়াৰ কাৰণে ধুনীয়া গোন্ধ ওলাই গৈছে। এতিয়া ইয়াতে দিম মই হালধি। যিহেতু এইখিনি ভাজি লোৱা হৈছে, হালধি দিলোঁ। এতিয়া মই ইয়াতে দিব লাগিব নিমখ। আৰু নিমখৰ কাৰণে এইটো নিমখৰ টেমা। ইয়াতে মই মোবাইলটো থৈ ভিডিঅ' বনাই আছোঁ। ইয়াতে নিমখ। এইখিনি এতিয়া ভালকৈ লৰাই দিম। দেখিছেনে কিমান ধুনীয়া হৈছে? পানী দিব লগা হৈছে আৰু। ইয়াতে এতিয়া মই দিম পানী। এতিয়া মই পানী দিম। পানী দিছোঁ। আপোনালোকে যদি বেছি জোল কৰি খায় বেছিকৈ দিব, আৰু যদি এনেই কম কৰি জোল কৰি খায় কম কৰি পানী দিব। মই আৰু অকণমান পানী দিম, যিহেতু আমি জোল কৰি খাম। এইখিনি পানী দিছোঁ। যিহেতু মই চব্জিত পানীখিনি দি ল'লোঁ যিমানখিনি লাগে। এতিয়া মই ঢাকনখন মাৰি থৈ দিম উতল আহিবৰ কাৰণে। ঢাকনখন মাৰি থৈ দিলে সোনকালে উতল আহিব। এতিয়া ঢাকনখন মই মাৰি থৈ দিছোঁ। এতিয়া উতল আহিব দিম। তাৰপাছত দিম সময়খিনি অকণমান ভাজা মাছ খাই লওঁ। ভাজি থোৱা মাছ অকণমান খাই লওঁ। আপোনালোকে এনেকৈ মাছ খাই থাকক, খাই থাকক।
কিছুমানে আকৌ ভাত বনাই ভাত বনাই থৈ চাহৰ একাপ খাই ভাত বনোৱা সময়ত মই পিছত চাহ নাখাওঁ, এনেকৈ যি ভাজি থৈ দিওঁ অকণমান খাওঁ, নহ'লে পানী খাই থাকোঁ, কিন্তু চাহ বেছি নাখাওঁ। তেতিয়া ভাজি থোৱা মাছখিনি দিম। এয়া গোটেইখিনি মাছ দিয়া নাই, যিখিনি লাগে সেইখিনি দিছোঁ, অকণমান থৈ দিছোঁ ভাজা মাছ খাম বুলি। এতিয়া মাছখিনি দিলোঁ, এতিয়া এইখিনি ভালকৈ আকৌ এটা উতল আহিব দিম, তাৰপাছত আমাৰ ৰঙালাওৰ আঞ্জা হৈ যাব। দিয়া ধুনীয়াকৈ উতল আহি আছে। দিয়া ৰঙালাও মাছ আৰু চব্জি হ'বই আৰু। আপোনালোকেও এনেকৈ বনাই খাবচোন, একেবাৰে সহজতে বনাব পাৰি এনেকৈ। এয়া চব্জি হৈ গ'ল, এয়া গেছটো অফ কৰি দিলোঁ। এয়া আমাৰ আঞ্জাখন হৈ গ'ল, এতিয়া খোৱাৰ কথা। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো এতিয়া মোৰ চব্জিখন বনোৱা হৈ গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু এনেকৈ ঘৰত আপোনালোকে বনাই চাবচোন, খাই ধুনীয়া লাগে। আজি মই কেনেকৈ বনাওঁ ৰঙালাও আৰু মাছ আপোনালোকক বনাই দেখালোঁ, আৰু ভিডিঅ'টো চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। মই নতুনকৈ ভিডিঅ' দিলেই যাতে আপোনালোকে পায় আৰু মোক মৰম দিব। আজিলৈ